বিল্লেশ্বৰ দেৱালয় আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে নাগ শংকৰ ৰজাৰ দিনত প্ৰতিষ্ঠা হৈছিল বিল্লেশ্বৰ দেৱালয়। প্ৰতি বছৰে শাৰদীয় শুভশীত ক্ষণত ৰমক জমকাৰে নলবাৰীৰ বিল্লেশ্বৰ দেৱালয়ত পালন কৰা হয় দুৰ্গোৎসৱ। ভাৰতৰ অন্য প্ৰান্তৰ দুৰ্গা পূজাৰ তুলনাত বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা অলপ পৃথক, কাৰণ প্ৰতি বছৰে ইয়াত ৫০তকৈ অধিক মহৰ বলি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে মহৰ লগতে ইয়াতে হাঁহ, কোমোৰা, পাৰ ইত্যাদিৰ বলি প্ৰদান কৰা হয়। অসূয়া শক্তি দূৰ কৰি নিজৰ তথা সমাজৰ মংগলৰ হকে ভক্তপ্ৰাণ ৰাইজে দেৱী বাৰ চৰণত বলি অৰ্পণ কৰে। এয়া অসমীয়া বন্ধুৱে দেখুৱাইছে বলি প্ৰদানৰ লাইভ ভিজুৱেল পোনপ্ৰথমবাৰৰ বাবে। যিগৰাকী ব্যক্তিয়ে বলি প্ৰদান কৰে তেখেতে নিজ শৰীৰেৰে গৈ দেৱী মাৰ চৰণত মহৰ মূৰটো অৰ্পণ কৰে। বিশ্বাসে মিলয় হৰি। বিশেষকৈ মহানৱমীৰ দিনা বিল্লেশ্বৰ দেৱালয় জনসমুদ্ৰত পৰিণত হয়। এই বছৰৰ কমিটিয়ে জনাবলৈ দিয়া মতে ২ লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি হয় বিল্লেশ্বৰ দেৱালয়ত। তাৎপৰ্যপূৰ্ণভাৱে বিল্লেশ্বৰ দেৱালয়ৰ কেওকাষে বিৰাজ কৰে এক শান্তিময় পৰিৱেশ। চাৰিওফালে মাথো পবিত্ৰতা, পবিত্ৰতা, মাথো পবিত্ৰতা। বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ এই বছৰৰ অন্য এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল দেৱান পুখুৰীৰ এয়া অপূৰ্ণ মঞ্চ। প্ৰতিনিশাই অসমৰ ভিন্ন প্ৰান্তৰ শিল্পীয়ে ইয়াতে গীত নাচ প্ৰদৰ্শন কৰিলে। ইয়াৰ উপৰি বিল্লেশ্বৰ দেৱালয়ত প্ৰতি বছৰে উপস্থিত থাকে অসমৰ ২-৩টাকৈ আগশাৰীৰ নাট্য দল। এইবাৰ উপস্থিত আছিল আবাহন বৰদৈচিলা আৰু আশীৰ্বাদ থিয়েটাৰ। তেখেতসকলে প্ৰতিদিনে মঞ্চস্থ কৰিছিলে ৩টাকৈ দৰ্শনী আৰু প্ৰতিনিশাই নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি হৈছিল জনসমুদ্ৰ। এনেদৰেই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অনৈক্যৰ মাজত ঐক্য হৈ থিয় দি ৰয় বিল্লেশ্বৰৰ এই ঐতিহ্যমণ্ডিত দুৰ্গোৎসৱ।